BPFआ जोबस्रांनायनि लामायाव फैबाय। फैगौ बिसायख'थियाव BPFनि सावगारिखौ लानानै बिसायख'थि गेलेनो रावबो बिजाथियानो थाहैनाय नङा। এই বেনাৰটো লৈ পেলাই ইলেকশ্যন খেলিবলৈ মানুহে নাপাব। এইটোতো মানে সঁচা কথা, কাৰণ এতিয়া নিৰ্বাচনৰ পিছত BPFৰ মানুহবিলাক বেলেগ বেলেগ দলত জইন কৰাৰ কাৰণে ইমান যোগাযোগ কৰিছে, ইমান ওলাই গৈছে। চ' সেইকাৰণে নেক্সট নিৰ্বাচনলৈকে BPF থাকিবনে নাই সেইটো এটা ডাঙৰ চেলেঞ্জ। बिसायख'थिनि उनाव BPFनि बिजाथिफ्रा BPFखौ नागारनानै गुबुन गुबुन दोलोआव जगदान जाबाय। फैबाय थानाय बिसायख'थियाव BPF दोलोआ थागोन ना थाया, बेयो मोनसे गिदिर जुजिनाय। BPFआ 17 बोसोर सरकाराव थानानै मोजां खामानि मावनो खाबु मोनदोंमोनब्लाबो नाथाय जेबो मावबोआखै। नाथाय UPPLआ 3 बोसोरावनो गोबां हाबा मावबोदों। थांनाय 17 बोसोराव हानि बायनाय आरो फाननायाव माखासे जेंना जानायफोरखौ UPPL सरकारा सुस्रांना होबाय। फैबाय थानाय 2025 मायथाइनि बिसायख'थिनि थाखाय UPPL दोलोआ सिगांनिफ्रायनो थियारि। BJP, AJP, UPPL आरो NDA जथायनो बिसायख'थि गेलेगोन आरो बिसायख'थियाव NDA महरै बिजाथि थागोन। बेफोर गोख्रों बाथ्राया जों बुंनाय नङा। बेफोर गोख्रों बाथ्राखौ BTRनि CM प्रमद बर'आ खौरांगिरिनि सिगाङाव बुंदों। BTRनि गाहाय प्रमद बर'आ खौरांगिरिनि सिगाङाव आरोबाव मा फोरमायखो फै जोंहा बुङै मिथिना लानि। सफल হ'ব আৰু নিৰ্বাচন হৈ গ'ল তো কি কাম চলিছে ডিষ্ট্ৰিক্টৰ লগত বহি পেলাই কথা পাতিছোঁ। ইয়াত আমাৰ ব্লক কমিটি বা ইয়াত আমাৰ কেন্দ্ৰৰ মেম্বাৰ সকলো আছে আৰু ইয়াৰ পৰৱৰ্তী যিটো একশ্যন হ'ব ইয়াৰ কাৰণে আমি বেছিক কথাখিনি মই পাতিছোঁ, যিহেতু মই শিৱৰ লগতে দলৰো সভাপতি হয়। তো সেইকাৰণে আজি আহি পেলাই এই কথাবিলাক আমি পাতিছোঁ। যেহেতু পৰিষদীয় সমাগত পৰিষদীয় নিৰ্বাচনৰ ক্ষেত্ৰত আপোনালোকৰ সমষ্টি পুনৰ্জান হ'ব নেকি? এতিয়ালৈকে এইটো প্ৰচেছত চলি আছে, কিন্তু যিখিনি সময় আছে এইখিনি সময়ত গাঁও যিখিনি ইনক্লুজন চলি আছে সেইটো যদি 100% নহয়গৈ তেতিয়া অলপ অসুবিধা হ'ব। কিন্তু এতিয়ালৈকে পূৰ্ণ গতিত চলি আছে, সেইকাৰণে আৰু 3-4 মাহ লাগিব। ইয়াৰ পিছত আমি ক'ব পাৰিম কি সমষ্টি নতুন সমষ্টিৰ ইলেকশ্যন হ'ব না পুৰণি সমষ্টিত হ'ব। উপনিৰ্বাচনটোতো একো ডাঙৰ নিৰ্বাচন নহয়, কাৰণ আমি সেই নিৰ্বাচনটো কণ্টেষ্ট কৰিম। আমাৰে চিট হয়। আমি NDA হিচাপে বা UPPL, BJP, AJP একেলগে আমি কণ্টেষ্ট কৰিছোঁ আৰু কৰিম। আৰু এই উপনিৰ্বাচনত যিখিনি চিট আছে গোটেইকেইটা চিটতে জিকা হ'ব। স্যাৰ, যেহেতু এই MP ইলেকশ্যনত BPF নিষেধ হৈ গ'ল, 2025 কিবা হ'ব নেকি? নাই, মইতো আগতে কৈছোঁ যে ইয়াৰ পিছত আৰু এই বেনাৰটো লৈ পেলাই ইলেকশ্যন খেলিবলৈ মানুহে নাপাব। এইটোতো মানে সঁচা কথা, কাৰণ এতিয়া নিৰ্বাচনৰ পিছত BPFৰ মানুহবিলাক বেলেগ বেলেগ দলত জইন কৰাৰ কাৰণে ইমান যোগাযোগ কৰিছে, ইমান ওলাই গৈছে। চ' সেইকাৰণে নেক্সট নিৰ্বাচনলৈকে BPF থাকিবনে নাই সেইটো এটা ডাঙৰ চেলেঞ্জ। নিষেধ হোৱাৰ ফালে গৈ আছে আৰু এনেকুৱাই হয় যদি চৰকাৰৰ থকা সময়ত ভালমতে কামবিলাক নকৰে আৰু যিখিনি সময় পায় ৰাইজে এটা সময় দিয়ে, সেই সময়খিনি 17 বছৰ পাইছিলে, এইটো দীঘলীয়া সময়। তেখেতসকলে 17 বছৰত বহুতখিনি কাম কৰিব নোৱাৰিলে, কিন্তু আজি 3টা বছৰত আমি বহুতখিনি কাম কৰিলোঁ। য'ত যোৱা 17টা বছৰত মাটি কিনা বেচাৰ ক্ষেত্ৰত অসুবিধা আছিলে সেইটো আমি গুচালোঁ। সেই সময়ত মাটি ছেটেলমেণ্ট কৰিব লাগিলে যিমান মাটিৰ দাম হয় ইয়াৰ 75% দিব লগা হৈছিলে। মানে 1 লাখ টকাত যদি 1 বিঘা মাটি কিনে 75,000 টকা দিলেহে এইটো ছেটেলমেণ্ট হয়, কিন্তু সেইটো আজি আমি 1,000 টকা কৰি দিলোঁ। আৰু 2 লাখ আমাৰ লেণ্ডলেছ আছে, তেখেতসকলক লেণ্ড দিয়াৰ কাৰণে, ভূমি দিয়াৰ কাৰণে কাম কৰি আছোঁ। গতিকে শিক্ষা দীক্ষা সকলো ক্ষেত্ৰতে ইমান বছৰে ৰাইজে ভুগি আছিলে, এই কামবিলাক আমি চব কৰি দিলোঁ। তো এতিয়াতো আৰু সমস্যা ৰাইজৰ মাজত নাই। কিন্তু খোলা আছে নে নাই? তেনেকুৱা পৰিৱেশ আমাৰ তাত আহি পৰা নাই যে হাগ্ৰামাৰ বাবে দল খোলা আছে নে নাই। চ' এইটো মই অকলে কোৱা কথাও নহয়, আৰু তেখেতে এটা দলৰ মুৰব্বী হয়। চ' সেইকাৰণে ইমান তললৈকে যাই মই কথা পাতিব বিচৰা নাই, যে ময়ো তেখেতক ৰেচপেক্ট কৰোঁ। তো সেইকাৰণে তেখেতে কি চিন্তা কৰে এইটো তেখেতৰ কথা, কিন্তু তেখেতৰ বাকী মানুহবিলাক মানে বিভিন্ন পৰ্যায়ৰ নেতা কৰ্মীবিলাকতো আমাৰ দলত আহি আছে আৰু আহিবৰ কাৰণে বহুত ৰেডি হৈ আছে। मोनसे फोसावथाय नोंथांमोननि थाखाय मोनसे गोजोनथाव खौरां लानानै फैदों।
चिरां जिल्लानि सिङाव थानाय काजलगावनि सिफुं हटेलखौ गुवाहाटी नोगोरनि साखाथियाव थानाय सानसारियाव गोदानै मोनसे सिफुं हटेल ब्रान्च खुलिनाया नोंथांमोननि थाखाय गोजोनथाव खौरां लानानै फैदों। नोंथाङाबो जुदि गुवाहाटीयाव थायोब्ला एबा गुवाहाटी नोगोराव दावबायहैनाय समाव बर'नि दोरोङारि ओंख्रिखौ जानो लुबैयोब्ला गुवाहाटी नोगोरनि साखाथियाव थानाय सानसारियाव गोदानै बेखेवनाय सिफुं हटेलाव थांनानै जाहैनो हागोन। बे सिफुं हटेलाव नोंथाङा बाङाय बेसेनावनो बर'नि गोबां गुबुन गुबुन दोरोङारि जाग्रा ओंख्रिफोरखौ मोननो हागोन। अनला दाउ, सबाय दाउ, अमाजों नारजि, मैथा अमा, ना बाथोन, थारुन अमा आरो गोबां बायदि बायदि बर'नि ओंख्रिखौ बे बर'नि सिफुं हटेलाव मोननाय जायो। सोरबाफोर जुदि बे सिफुं हटेलाव बर'नि संनाय खावनायखौ जानो थाखाय सिगांग्रो अर्डार हरनोब्ला नैबे 9864747796 9954772037 जामबुं नम्बराव कल खालामनानै बुकिं खालामहरनो हागोन।